নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কিছুমান সিলেক্টেড ইম্পৰ্টেণ্ট জিকে, যিবোৰ খুবেই ইম্পৰ্টেণ্ট হয় আৰু এনেকুৱা প্ৰশ্নবোৰ খুবেই কম্পিটিটিভ এক্সামত অহা দেখা যায়। চ' ভিডিঅ'টো শেষলৈ ভালদৰে মনোযোগেৰে চাব। যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি চেনেলটোত নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অন কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমতে চাব পাৰে। চ' বন্ধুসকল, আহক আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আগবাঢ়ো। হাউ মেনি লেংগুৱেজ আৰ দেয়াৰ ইন ইণ্ডিয়ান কাৰেঞ্চি নোট? এনচাৰ 17। ইণ্ডিয়ান কাৰেঞ্চিত কেইটা ভাষা থাকে? এনচাৰ হ'ব 17টা। অসমীয়া, বাংলা, গুজৰাটী, কানাডা, কাশ্মীৰী, কাংকানী, মালায়ালম, তামিল, তেলেগু, মাৰাঠী, নেপালী, উৰিয়া, সংস্কৃত, পাঞ্জাবী, উৰ্দু। এইকেইটা ভাষা নোটখনৰ বেক চাইডে থাকে আৰু নোটখনৰ ফ্ৰণ্ট চাইডে থাকে ইংলিছ আৰু হিন্দী। 15 আৰু 2 টোটেল 17টা। Question number 2. Which is the longest national highway in India? ভাৰতৰ দীঘল নেশ্যনেল হাইৱে কোনটো? ইয়াৰ এনচাৰ হ'ব NH44। এইটো নেশ্যনেল হাইৱে আছে শ্ৰীনগৰৰ পৰা কন্যাকুমাৰী আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 3745 কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3. Who was the last Mughal Empire of India? ভাৰতৰ শেষৰ মোগল সম্ৰাটজন কোন? এনচাৰ হ'ল বাহাদুৰ শ্বাহ জাফৰ। বাহাদুৰ শ্বাহ জাফৰ শেষৰজন মোগল সম্ৰাট। তেওঁ ৰাজত্ব কৰিছিল 24 অক্টোবৰ 1775 চনৰ পৰা 7 নৱেম্বৰ 1862 চনলৈ। Question number 4. Which state does not share boundary with Myanmar? ম্যানমাৰৰ লগত কোনখন ৰাজ্যই বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই? ইয়াৰ এনচাৰ হ'ল অসম। অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ লগত ম্যানমাৰে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে, কিন্তু অসমৰ লগত ম্যানমাৰে বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই, গতিকে ইয়াৰ এনচাৰ হ'ব অসম। Question number 5. Who was the first Muslim president of Indian National Congress? ইয়াৰ এনচাৰ হ'ব বদৰুদ্দিন তায়েবজী। তেওঁ বম্বেৰ ফাৰ্ষ্ট বেৰিষ্টাৰো আছিল। Question number 6. Which country is known as the land of rising sun? সূৰ্য উঠা দেশ বুলি কোনখন দেশক জনা যায়? ইয়াৰ এনচাৰ হ'ব জাপান। জাপানক সূৰ্য উঠা দেশ বুলি জনা যায়। আৰু ভাৰতৰ সূৰ্য উঠা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ। বন্ধু বান্ধৱীসকল, ভালদৰে চাই যাব শেষলৈ ভিডিঅ'টো। Question number 7. Which state is largest producer of coffee in India? ভাৰতত কোনখন ৰাজ্যই সৰ্বাধিক কফি উৎপাদন কৰে? ইয়াৰ এনচাৰ হ'ব কৰ্ণাটক। কৰ্ণাটকে ভাৰতৰ বেছি অংশ কফি উৎপাদন কৰে। ইয়াৰ পিছত আছে কেৰেলা, তাৰ পিছত আছে তামিলনাডু। Question number 8. Second World War began in which year? এনচাৰ 1939। 1939ত
দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু ইয়াৰ শেষ হৈছিল 1945। কুৱেশ্যন নম্বৰ 9 বন্ধু বান্ধৱীসকল, কুৱেশ্যন নম্বৰ 9, হুইচ বেদা ডিল উইথ মেডিচিন? কোনখন বেদ মেডিচিনৰ লগত জড়িত? ইয়াৰ এনচাৰ হ'ব অথৰ্ব বেদ। কুৱেশ্যন নম্বৰ 10, ফাৰ্ষ্ট এডুকেশ্যনেল মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? ইয়াৰ এনচাৰ হ'ব মৌলানা আব্দুল। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? খুবেই ইম্পৰ্টেণ্ট বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটো আহি থাকে কম্পিটিটিভ এক্সামবোৰত, মৌলানা আব্দুল। কুৱেশ্যন নম্বৰ 11 আৰু আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্ন এইটো, ইণ্টাৰনেট ৱাজ ষ্টাৰ্টেড ইন ইণ্ডিয়া অন, প্ৰশ্নটো সুধিছে ইণ্টাৰনেট ভাৰতত কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ এনচাৰ হ'ব 15 আগষ্ট 1995। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ।